हेलो गाइस की खबर সকলে চাগে ভাল মোৰ ভাল আকৌ আহিগলো নতুন এটা ব্লগ লৈ আজি বাই মই আহিছিলো মানে কাপোৰ চিলাব দিবলৈ এফালে বাই কাপোৰ চিলাব দি আছে মই এফালে পুলটাত বহি আছো ইমান ধুনীয়াকৈ বতাহ মাৰিছে আৰু ডাৱৰখিনিও দেখিছে না ইমান ধুনীয়াকৈ ওলাই আছে আৰু ইয়াত মই বহি আছো বাই হ'ব এতিয়া হৈ মেলি ঘৰলৈ যাম আপোনালোকক দেখাই আছো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক গাইস এয়া বা ওলাই আহিলে কাৰণ স্পীডত গৈছে মানে ৰখাই নাই মোলে মই ৰখিলোঁ তাইৰ কাৰণে তাই মোলে চাম আজিকালি মন নোযোৱা হ'ল মোৰ ব্লগ শ্লগ কৰিবলৈ ও মাই গড ये देखते हैं कि धुनिया মজা লাগিছে ইয়াৰ সেইটোকে কৈছে বাইক এবাৰ কৈ আছে ৰ'ব শুনক আপোনালোকে ক মই ধুনীয়া আমাৰ হাৰিয়ালি খেতিবিলাক দেখাইছোঁ ৰুইছে আৰু আহি ট্ৰেইন আলি পালোহি জানে বাহঁতৰ ঘৰৰ ওচৰতে ৰেল আলিটো আছে গৈ আছে তলে নামি বেয়া কুটুৰ গৈ গৈছে মানে পটাপট গৈছে গাইজ ভাগৰ লাগি গৈছে পুৰা গৈ আছে এইফালে কাজুং বহুত ক্ষীণ লাগিছে দেখোন গাইজ এয়া দেখিছেনে মেক্সে সৰু পোৱালিটোৰ লগত কেনেকৈ খেলি আছে গাইজ এতিয়া ঘৰ পাইহি দেখিছে কিমান ঘামিছোঁ মই অলপ পানী খাই লৈছোঁ একদম ঘাম বৈ গৈছে মানে ৰ'দ দিছে বাহিৰত মানে এইকেইদিন সদায় বৰষুণ দি আছে না আজি ৰ'দ দিছে আৰু কাৰ ফালে বানপানী হৈছে কমেণ্টত জনাব হা আমাৰ এইফালেতো নাই হোৱা হেল্ল' গাইছ আকৌ আহি গ'লোঁ মই অথনি দেখিছিলে ইমান দৌৰি মেলি আহোঁতে মোৰ ইমানে ভাগৰ লাগিলে সেইকাৰণে শুই দিলোঁ আকৌ গ'লোঁ মই বজাৰৰ পৰা চব্জি আনিলোঁ কিবা কিবি আৰু এতিয়া বাই বস্তু এটা বনাইছে আপোনালোকক দেখাওঁ ব'লক এতিয়া যাওঁ পাকঘৰলৈ গাইছ এয়া পাই গ'লোঁ সি বাই ঘটং মটং কৰি বাচন ধৰি আছে এইফালে মই বইল কৰি আছোঁ চিকেন মানে চিকেন পকৰা বনাম আৰু এইফালে মই ৰেডি কৰি থৈছোঁ আদা নহৰু আৰু এইফালে হৈছে বেচন আৰু ডিম এতিয়া মই এইখিনি ধুনীয়াকৈ পিচি লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক গাইছ এতিয়া এয়া মিক্সিত পিচি আনিছে নহৰু আদা পেষ্ট মই ক'লোঁ মানে কৈ দিব পিচি আনিছে বুলি কৈছোঁ নহয় কি পিচিছে আপোনালোকে গম নাপাব পাৰে ন সেয়ে তই সেইখিনি বুলিয়ে বেলেগো পিচিব পাৰে কাৰণে গাড়ীৰ ৰাইজে গম নাপাব পাৰে পাগলি উঠিব গাইছ মই এওঁ বিষয়ে বইল কৰি খোৱাৰ পিছত আকৌ ভালকৈ ধুই দিছে থাকে আমাৰ চিকেন টিকেন বইল হৈ গ'ল এতিয়া মই ইয়াতে দি দিম বেচনখিনি যোনখিনি মই থৈছিলোঁ আৰু এয়া বেয়াত মোৰ হাতখন পুৰিব দিয়ে দেই এইখিনি আদা নহৰু পেষ্টখিনি দেখাইছিলোঁ যে সেইখিনি লগতে মই দি দিছোঁ অকণমান জিৰা নহৰু আজৱাইন কৰি দিলোঁ আৰু মই তাৰপাছতে দিম মই দিম এটা লগত এটা নহয় মানে মই দুটা দিম দিব লাগে পৰিব নি বাকলি ওপৰে ডাঙৰ একো নেদেখিব দেখোন বেয়া নেকি বাৰু এইটো ভাজি দিব নোৱাৰে ডিম দুটা দি দিছোঁ এতিয়া মই এইখিনি কৰিম মিক্স যিহেতু হাতকেইখন সৰু হ'লে আপোনালোকে দুইখনত তেনেকৈ মুঠিব লাগে সেইকাৰণে সৰু হাতৰ সেইকাৰণে প্ৰব্লেম আমাৰ বিচাৰে এবাৰত হৈ যায় আপোনালোকে বা কি এখন বৰ বেলেগ হাতখন এখন ভীমৰ হাতখনো উঠে কুকুৰ লৈছে কাহি দিলোঁ अजीब है यार ये हमसे मेरी এয়া দিছে পকৰা এটা পকৰি চিকেন পকৰা য়েছ গুড ওৱাও মছলাটো কম হ'ল নেকি বাৰু ঠিক আছে ন ঠিক আছে বেছি মছলা দিলেও বেয়া মছলা খাই ভালেই নাপাওঁ বেছিকৈ বেচন দিলেও ভাল নালাগে বেচন দি বেছিকৈহে মাংসটো নাহে ম'ম' বনাইছে থেংক ইউ গাইছ এতিয়া বনাওঁতে ম'ম' গোন্ধালেই
মানে চিকেন পকৰা বনাইছে খালি ম'ম' বনাইছোঁ ৱাও ইয়া গাইছ ম'ম' গোন্ধ আহিছে ধুনীয়া ধুনীয়া খালি ম'ম' বনোৱা নাই চিকেন পকৰা নাজাৰ মত লাগা হা ই কুকুৰে লগাই আছে আগে মুখ মেলি হৈবই খাব এই এতিয়া মাংস গুন্ধ পালে নেকি সি ভাতকেইটা খুৱাই নে বেলেগ বস্তু খাব আহিছে মাংসই মই দিছিলোঁ হয় নি চয়াবিন হেৰি আছিলে নহয় এতিয়া মেক্সৰ এই মাংস ভাত দিয়ে দেখালে না ইয়াত খাওঁ খাওঁ লাগি আছে আৰু চিকেন পকৰা ৰেডি হৈছে আপোনালোকক দেখাও বলক এয়া মোৰ ৰেডি চিকেন গাইছ এয়া দেখিছে আমাৰ চিকেন পকৰা আৰু এতিয়া টেষ্ট কৰিম এতিয়া মই কেনেকুৱা হৈছে মই নকৰোঁ প্ৰথমতে মই কৰিব লাগিব মোৰ ৰেচিপিটো মানে মই কৰিলে কেনেকৈ হ'ব কথাটো এয়া দেখিছে বহুত ধুনীয়া আছে ৰেষ্টুৰেণ্টে পট্টা বা বহুত ধুনীয়া মই টেষ্ট কৰিম এয়া যে চিকেন পকৰা ৰেডি তুমি খালি টেষ্ট কৰি আছে মই খালোঁ বাৰু এটা কেনেকুৱা হৈছে মজা হৈছে আৰু আজি মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো চাই যায় ছাবস্ক্ৰাইব কৰিব পাহৰিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে থেংক ইউ বাই